ঘৰত সৰুকৈ পুখুৰী এটা আছে। সেই বোলো মাছকেইটা যিহেতু কেইটামান মাছ এৰি দিছোঁ, সৰু পুখুৰী মাছো কম আছে, সেই বোলো দানা কেইটামান দিওঁগৈ। সদায় ইউটিউবত চাৰ্চ মাৰোঁতে সদায় দেখোঁ যে মাছৰ দানা কেনেকৈ দিব লাগে, বোলে বস্তাত ভৰাই দিব লাগে, তেনেকৈও খায়। মই বোলো আজি ময়ো এবাৰ কৰি চাওঁ। সেই তুঁহগুৰিৰ লগতে অলপ দানা মিক্স কৰি দিছোঁ, দি মেলি ভালকৈ মিক্স কৰিলোঁ আৰু ভালকৈ মিক্স কৰি বোলো বস্তাত ভৰাই দিওঁ। বস্তাতে ভৰাই দিছোঁ। মই বোলো সেই পদ্ধতিটো ময়ো এবাৰ অৱলম্বন কৰি চাওঁ, যদি তেনেকৈ খায়েই আছে তেনেহ'লে বোলো ভাল কথা, ময়ো এবাৰ কৰি চাওঁ। সেয়ে বস্তাটোতে ভৰাই দিছোঁ। তাৰপিছতে মুখখন বান্ধি দিলোঁ, ভালকৈ গাঁঠি দি দিছোঁ। তাৰপিছত বস্তাত 4-5টামানকৈ অলপ ডাঙৰ ডাঙৰকৈ ফুটা কেইটামান উলিয়াই দিছোঁ, যাতে সেইফালেদি মাছ সোমাই মানে খাব পাৰে আৰু দানাখিনি। দানাটো কমাই দিছোঁ, কাৰণ প্ৰথম যিহেতু আজি কৰি চাইছোঁ, মই বোলো খাই নে নাখায় বা গম নাপাওঁ, পাছত গম পাম আৰু যদি খাই পাছলৈ আৰু বেছিকৈ দিব পাৰিম তেতিয়া। এইবাৰ প্ৰথম দিছোঁ যিহেতু অকণমান কমাই দিছোঁ। তাৰপিছত সেই এনেকৈ ফুটাকেইটা উলিয়াই দিলোঁ, দি মেলি আৰু এডাল ৰছী দি বান্ধি দিছোঁ, এইকাৰণে যে ৰছীডাল দি খুঁটিটো পুতি পেলাই মানে তাত বান্ধি থৈ দিম। সেয়া ৰছীডাল অলপ দীঘলকৈ লৈ লৈছোঁ, বান্ধি কৰি খুঁটিটোত বান্ধি থৈ দিম। তাৰপিছতে খুঁটি মেলি হাতত লৈ পুখুৰীলৈ যাত্ৰা। এয়া পুখুৰীত খুঁটিটোত বান্ধি দিলোঁ। বান্ধি দিয়াৰ পিছত বস্তাটো অলপ দলিয়াই দিওঁ পানীলৈ। তাৰপিছত সেই লাহে লাহেকৈ বস্তাটো তললৈ যেনিবা ডুবি গ'ল আৰু মাছে খাব বুলি গম পাইছোঁ আৰু ভাবি লৈছোঁ খাব। আজিলৈ ইমানেই, বাই।